নমস্কাৰ মোৰ চেনেলৰ ভিউৱাৰসকল, আপোনালোকক নিশ্চয় লিংক লাগে। লিংকটোৰ কাৰণে এইটো ভিডিঅ'ত আহিছে। আপোনালোকৰ লিংক দিম মই। শেষলৈ এই ভিডিঅ'টো আপোনালোকে চাই থাকক। অসমত আজিকালি পৰ্ন ভিডিঅ'ৰ প্ৰতিযোগিতা চলিছে। যি প্ৰতিযোগিতাত সকলোৱে নামিছে এনেকুৱা যেন হৈছে। উজনি অসমৰ যোৰহাটৰ পৰা আৰম্ভ কৰি গোলাঘাটৰ পৰা এতিয়া বিপৰীয়াত সকলোতে খালি এইবিলাকে। কি হৈছে অসমত? চানি লিয়নি অহাৰ পিছৰে পৰা এনেকুৱা বেছিভাগ বলে ধৰিছে আৰু বেছিভাগ মানে এটা উৎসাহ দিয়া যেন হৈছে। এনেকুৱা এটা পৰিৱেশ হৈছে, যাৰ ফলত অসমৰ যুৱক যুৱতীসকল পইচাৰ লোভত পৰি, টকাৰ লোভত পৰি এনেকুৱা ভিডিঅ'বোৰ বনাবলৈ আৰম্ভ কৰিছে। তাৰ ফলত অসমত আৰু ভাইৰেল হৈ গৈছে অসমৰ সামাজিক মাধ্যমত সকলোবোৰ ভিডিঅ'। এনেকুৱা হ'লে অসমখন কেনেকুৱা হ'ব, য'ত প্ৰতিটো দিনেই একোটা ভিডিঅ' ভাইৰেল হৈ আছে। আৰু তেওঁলোকে এইবিলাক নিজে কৰিছে, কৰিম বুলি কৰিছে, পইচাৰ লোভত, ইজি মানিৰ লোভত তেওঁলোকে সামাজিক মাধ্যমত এৰি দিছে, যাৰ ফলত ভাইৰেল হৈ আছে। এইটো নতুনকৈ বিপৰীত ঘটনা ঘটিছে। এনেকুৱা এটা ভিডিঅ' হোৱাটছএপ ভাইৰেল হৈ আছে। সকলোৱে ফেচবুকত, সামাজিক মাধ্যমত লিংক বিচাৰি আছে। বহুতে লিংক দি আছে, কিছুমানে লিংক বিচাৰি পোৱা নাই। আপোনালোকক লিংক দিম, লিংকটো আপোনালোকে পাব। লিংকটো আপোনালোকৰ ভিডিঅ'টো শেষলৈ চাই থাকক। আপোনালোকক মই লিংকটো দি আছোঁ, মই লিংকটো কৈ আছোঁ আপোনাক ক'ত পাব, কি কথা। তাৰ বাবে ভিডিঅ'টো আপোনালোকে শেষলৈ চাই থাকক। লিংক মই আপোনালোকক দি আছোঁ। অলপ তুমি ৰ'বা, ইমান অধৈৰ্য নহ'বা। দুষাৰমান কথা কওঁ, কথাখিনি শুনি লোৱা, তাৰপিছত মই আপোনালোকক লিংকটো দি আছোঁ। লিংক আপোনালোকে পাই যাব, চিন্তা কৰিব নালাগে। সামাজিক মাধ্যমত সকলোৱে লিংক বিচাৰি আছে। লিংকে অসমত এতিয়া লিংক যিকোনো ভিডিঅ' ভাইৰেল সকলোকে লিংক লাগে। এই লিংকৰ পাব আপোনালোকে, চিন্তা কৰিব নালাগে। মোৰ তাত লিংক আছে, মই চাইছোঁ। ভিডিঅ'ৰ কোৱালিটি ইমান ভাল নহয়, মোকো লিংক বেলেগে দিছে। আপোনালোকক মই লিংকটো আগবঢ়াম। লিংকটো আপোনালোকক মই আগবঢ়াই আছোঁ। ক'ত পাব, কি কথা। লিংকটো পাবৰ বাবে আপোনালোকে ডিছক্ৰিপশ্যনত এটা লিংক আছে, টেলিগ্ৰাম চেনেলৰ লিংক। সেই চেনেলটোত ভিডিঅ'টো দিয়া আছে। সেই চেনেলটো লিংকটো আপোনালোকে ক্লিক কৰি চেনেলটোত জইন হৈ লওক। তাৰপিছত সেই ভিডিঅ'টো তাত পাই যাব। ভাইৰেল ভিডিঅ'টো আপোনালোকৰ কাৰণে তাতে আছে, আপোনালোকে চাব পাৰিব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ থাকিল। লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। ধন্যবাদ।